Hello everyone, welcome to Moshumi's Kitchen. আজি মই আপোনালোকৰ লগত শেয়াৰ কৰিবলৈ ওলাইছো কেঁচা মটৰৰ তৰকাৰী ৰেচিপি। প্ৰথমতে কেৰাহীত অলপ মিঠাতেল লৈ লম। আপোনালোকে মন গলে ৰিফাইন তেলো ল'ব পাৰে। তেল গৰম হলে দিম গোটা জিৰা সৰু চামুচেৰে এচামুচ মান। শুকান জলকীয়া দুটাও টুকুৰা কৰি দি দিলো। এতিয়া দিম অকনমান হিং সৰু চামুচেৰে আধা চামুচ মান। ডাঙৰ পিয়াজ দুটা সৰু সৰুকে কাটি দিছো আৰু কেঁচা জলকীয়া দুটা ফালি দিছো। পিয়াজ অলপ বেছি হলে তৰকাৰীখন খাবলৈ বেছি ভাল লাগে। পিয়াজ ৰঙচুৱা হলে বিলাহী এটা দি দিছো। বিলাহীটো ডাঙৰ কাৰণে এটা বিলাহীয়ে দিলো সৰু সৰুকে কাটি। সৰু বিলাহী হলে দুটাও দিব পাৰে। এতিয়া দিম জোখমতে নিমখ আৰু হালধি। এতিয়া বিলাহী ভালকে কোমলি যোৱালৈকে ভাজিম। পিয়াজ আৰু বিলাহী ধুনীয়াকে ভজাৰ পাছত এতিয়া মিলাম 2 চামুচ ধনিয়া গুড়ি আৰু 1 চামুচ কাশ্মীৰী জলকীয়া গুড়ি। কাশ্মীৰী জলকীয়া গুড়িটো অকল কালাৰৰ কাৰণে মিলাইছো, আপোনালোকৰ মন নগলে নিমিলালেও হ'ব, কিন্তু মিলালে তৰকাৰীখন দেখিবলৈ খুব ভাল হয়। এতিয়া জোখমতে পানী মিলাই দিম। পানী মিলালে মছলাখিনি জ্বলি নাযায়, তেতিয়া তৰকাৰীখন ক'লা নহ'ব, ৰংটো ভাল হৈ থাকিব। বৰ বেছি পানীও মিলাব নালাগে, ডাঠ গ্ৰেভি হ'লে ভাল লাগে। এতিয়া এই মছলা একেবাৰে কম ষ্টিমত 5 মিনিটমান সিজাম। এয়া চাওক, মছলা যেতিয়া সিজি যায় তেতিয়া এনেকুৱাকে তেল একদম অলপ তেল ওপৰত আপোনালোকে দেখিবলৈ পাব, তাৰমানে মছলা পুৰা সিজি গ'ল। এতিয়া মছলা ভালকে সিজি গ'ল যেতিয়া কেঁচা মটৰ এবাটি মিলাই দিছো মই। এতিয়া মিলাম সৰু চামুচেৰে এচামুচ নহৰু পেষ্ট। এইটো সময়ত নহৰু পেষ্টটো মিলালে তৰকাৰীখনত খুব ভাল টেষ্ট হয়, আপোনালোকে চাব তেনেকৈ মিলাই। এতিয়া ঢাকি কম ফ্লেমত 10 মিনিট সিজাম। এতিয়া মোৰ কেঁচা মটৰৰ তৰকাৰী ৰেডি হৈ গ'ল আৰু শেষত নমোৱাৰ আগে মিলাম গৰম মছলা অকণমান আৰু কেঁচা ধনিয়া পাত। কেঁচা ধনিয়া পাত আৰু গৰম মছলা দিয়াৰ লগে লগে টেষ্টটো আৰু বাঢ়ি যায়। আপোনালোকে যদি পনীৰ খাই খুব ভাল পায় শেষত ইয়াত পনীৰো মিলাই দিব পাৰে। পনীৰ মিলাই পেলাই 2 মিনিটমান সিজালে সেয়াও বহুত টেষ্টি হ'ব। এই তৰকাৰী ভাত, পৰঠা, পুৰি, ৰুটি চবৰ লগতে বহুত ভাল লাগে খাই। আকৌ এটা নতুন ভিডিঅ' লৈ সোনকালেই লগ পাম। বাই এভৰিৱান।